মই পাঠ কৰিবলৈ লোৱা উপন্যাসখনৰ নাম হ'ল নাহৰৰ নিৰিবিলি। লেখিকা অনুৰাধা শৰ্মা পূজাৰী। বিদায় ক্ষণবোৰ উৎসৱমুখৰ হৈ হোষ্টেলবোৰলৈ আকৌ ঘূৰি আহিল। এৰা ভাস্বতীহঁত যাবৰ সময় হ'ল। সুদীৰ্ঘ ২.৫ বছৰত হাঁহি কান্দোন প্ৰেম বন্ধুত্বৰ এখিলা আখিলা সৰাপাত পৰি আছে এই বিশ্ববিদ্যালয়ৰ অলিয়ে গলিয়ে। কিমান স্মৃতি যে উৰে জীৱনৰ বাবে সঞ্চিত হৈ থাকিব, কিমান মুখ জিলিকি থাকিব হৃদয়ত, কিমান মুখ চিৰদিনলৈ হেৰাই যাব সেয়া কোনেও ক'ব নোৱাৰে। এই বছৰৰ অনুজসকলে ডাঙৰকৈ বিদায় অনুষ্ঠান পাতিছে। নিশাৰ সংগীতানুষ্ঠানত শেষবাৰৰ বাবে জনাই নজনাই যিকোনো বিষয়ত সকলোৱে অংশগ্ৰহণ কৰিলে। অধ্যাপকসকলে আশীৰ্বাদ কৰিলে, শুভেচ্ছা জনালে। নিশা ভোজ ভাত খাই উঠাৰ পিছতে আটাইতকৈ ফূৰ্তিবাজ খুহুতীয়া কথাৰ ভঁৰাল আচাউৰে ক'লে, ভাস্বতী, আমাৰ নেভাৰ এণ্ডিং বিহুটো নোগোৱা জানো? ভাস্বতীহঁতৰ বন্ধুবৰ্গৰ মাজত এই বিহুটোৰ জনপ্ৰিয়তাই আটাইতকৈ বেছি। হেমে গায়েই দিলে, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। এই ফাঁকি গীত বিভিন্ন সুৰত অকাই পকাই গালে। অমিয়, কৃষ্ণ, সান্তনা, বীণা, অনুপমা সকলোৱে। হাঁহি নাচি পুৱতি নিশালৈকে এই বিহু চলিল। হাঁহি হাঁহি চকুপানী ওলাল। জয়শ্ৰীয়ে ফেকুৰি ফেকুৰি কান্দি ক'লে, হ'ব বন্ধ কৰ, কোনেও এই বিহুগীত গাই সময়বোৰ বান্ধি থব নোৱাৰ। আমি প্ৰত্যেকেই প্ৰত্যেকক এৰি যাবই লাগিব। চা, পুৱে ঢল ফাট দিলে, আৰু এটা দিন আমাৰ গুচি গ'ল। হঠাতে নীৰৱ হৈ পৰিল সকলো। একো নোকোৱাকৈ প্ৰত্যেকেই প্ৰত্যেকৰ পৰা চকুৰে বিদায় ল'লে। চূড়ান্ত পৰীক্ষালৈ বেছিদিন নাই। এইদৰে সকলো একেলগ হ'বলৈ আৰু কোনো দিন কোনো ক্ষণ নাহে। ভাস্বতী, জয়শ্ৰী আৰু বীণা নাহৰ গছৰ শাৰীবোৰৰ মাজেদি খোজকাঢ়ি আগবাঢ়িছিল। জয়শ্ৰীয়ে হঠাতে ক'লে, ভাস্বতী, জীৱনৰ কোনোবা ক্ষণত যদি আমি ডিব্ৰু বিশ্ববিদ্যালয়ৰ কথা মনত পেলাওঁ, আহোঁতে যাওঁতে যেতিয়া নতুন অচিনাকি ল'ৰা ছোৱালীৰ উমাল সান্নিধ্যৰে এই বিশ্ববিদ্যালয়খন দেখিম, তেতিয়া কেনে অনুভৱ হ'ব তোৰ? ভাস্বতীয়ে কিছুপৰ মনে মনে থাকি ক'লে, এদিন এখন বৃহৎ কণ্ঠ সময়ৰ ক্ষুদ্ৰ ভগ্নাংশৰে পঢ়াৰ সৌভাগ্য হৈছিল। বেলিয়ে পূব আকাশত এটা নতুন দিনৰ ঘোষণা কৰিছিল। চৰাইবোৰ উলাহত উৰি কোৰাজ গাবলৈ আৰম্ভ কৰিছিল। এক আনন্দৰ বিদায় সংগীত। আশা আৰু বিষাদৰ মধুৰ পোহৰত সিহঁত তিনিওজনী ছোৱালী মুখামুখি হৈ ৰৈ আছিল কিছু সময়। জয়শ্ৰীয়ে ক'লে, ইউনিভাৰ্চিটিয়ে কি শিক্ষা দিলে সেয়া ডাঙৰ কথা নহয়। আমি এদিন সকলো একেটা নামৰ তলত একেলগ হৈ জীৱনৰ সপোন ৰচিছিলোঁ, বন্ধুত্ব গঢ়িছিলোঁ, এখন সমাজ পাতিছিলোঁ, এয়াহে ডাঙৰ কথা। Man's heart ought not to be set against one another, but set with one another, and all against evil only. কালাইৰ এটা উক্তি ভাস্বতীৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল। আমি এই শিক্ষাই পালোঁ ইয়াত। কেৱল কিতাপৰ শিক্ষাই মানুহ গঢ়িব নোৱাৰে। পোহৰ হৈ আহিল। আগন্তুক এমাহ সকলো ব্যস্ত হৈ পৰিব চূড়ান্ত পৰীক্ষাৰ বাবে। হয়তো দেখা দেখি নোহোৱাকৈ পৰীক্ষা দি ঘৰাঘৰি গুচি যাব। জীৱনৰ সন্ধানত, জীৱিকাৰ সন্ধানত, স্বপ্নৰ সন্ধানত। ডিব্ৰু বিশ্ববিদ্যালয়লৈ নতুন এজাক যৌৱন আহিব। এদিন গুচি যাব সিহঁতৰ দৰে। মাত্ৰ নাহৰ গছবোৰে বসন্তমূৰৰ হিচাপ ৰাখি যাব সংগোপনে।
নাহৰৰ নিৰিবিলি ছায়াত পতা মধুৰ কথাৰ গুঞ্জনবোৰ, নাহৰৰ ছাই সাৱটি ৰখা খোজবোৰ, নাহৰৰ গছবোৰে চিনি পোৱা আনন্দ বিষাদৰ ক্ষণবোৰ একে ঠাইতে ৰৈ থাকিব। এই বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাও সলনি হ'ব। সলনি নহয় নাহৰ গছবোৰ, যাৰ সৈতে ভাস্বতীৰো থাকি যাব আমৃত্যু হেঁপাহ, এক আত্মিক উপলব্ধি নাহৰ গছৰ সৈতে। হৃদয়ত প্ৰশান্তিৰ প্ৰতীক হৈ জীয়াই থাকিব নাহৰ গছবোৰ, নাহৰৰ নিৰিবিলি সন্ধিয়াৰ ছাঁবোৰ।